ইনষ্টাগ্ৰামৰ লাইট এপছটো কাম নাই দোস্ত এতিয়া আপোনাৰ হয় ইনষ্টাগ্ৰামৰ এপছটো দোস্ত ওপেন কৰাৰ পাছত এয়া যেটো ফোন নম্বৰ বা যেটো ইমেইল আইডি টাইপ কৰিলে এনেদৰে পাছৱৰ্ডটো টাইপ কৰিলে তাৰপাছত আপোনালোকৰ ইনষ্টাগ্ৰামৰ আইডিটো মানে লগইন হৈ গ'ল হয় এতিয়া হে দোস্ত ডিলিট কৰা ইনষ্টাগ্ৰাম একাউণ্টখন আপোনালোকে কেনেকৈ ঘূৰাই আনিব মানে দোস্ত যিখন ইনষ্টাগ্ৰাম একাউণ্ট আপোনালোকে ডিলিট কৰিলে সেই ডিলিট কৰা সেই একাউণ্টখন আপোনালোকে এতিয়া পুনৰবাৰ কেনেকৈ ঘূৰাই আনিব দিয়ে সেইটো বিষয়ে মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক এইটো ভিডিঅ'ত দেখাব চেষ্টা কৰিম হয় ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে পুলব আপোনালোকে চাই আছে টেকনিকেল পুলব ইউটিউব চেনেল তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো দোস্ত ডিলিট কৰা ইনষ্টাগ্ৰামৰ একাউণ্টখন আপোনালোকে ঘূৰাই আনিবৰ কাৰণে মুঠতে 23 দিন ভিতৰ হ'ব লাগিব হয় 23 দিন পাৰ হ'ব নালাগিব মুঠতে এয়া আপোনালোকে স্ক্ৰীনশ্বট এটা দেখি পাইছে হয় এয়া চক দেখি পাইছে হয় যেতিয়া আপোনালোকে ইনষ্টাগ্ৰামৰ একাউণ্টখন যেতিয়া আপোনালোকে পাৰ্মানেণ্টলি যেতিয়া ডিলিট কৰিব হয় ডিলিট কৰাৰ পাছত দোস্ত ইনষ্টাগ্ৰামৰ মানে এটা পলিচি আছে হয় এয়া দেখি পাইছে মানে 23 তাৰিখৰ পৰা মোৰ 23 তাৰিখৰ ভিতৰলৈকে মানে সময় আছে মানে আজি ধৰি লওক মই 23 জুন আজি মানে ডিলিট কৰিলোঁ ইনষ্টাগ্ৰামৰ একাউণ্ট এখন তো আজিৰ পৰা মানে দোস্ত অহা 23 জুলাইলৈকে মোৰ সময় আছে এখনক মই ঘূৰাই আনিবৰ কাৰণে মানে আপুনিও যদি যেতিয়াও মুঠতে আপুনি ইনষ্টাগ্ৰাম একাউণ্ট এখন যেতিয়াও আপোনালোকে পাৰ্মানেণ্টলি যেতিয়াও আপোনালোকে ডিলিট কৰিব ডিলিট কৰাৰ পাছত মুঠতে 23 দিনলৈকে 23 দিনৰ ভিতৰতহে আপোনালোকে ইনষ্টাগ্ৰামৰ একাউণ্টখন ঘূৰাই আনিব পাৰিব সো দোস্ত এয়া আপোনালোকে দেখি পাইছে মোবাইল স্ক্ৰীন দোস্ত ইনষ্টাগ্ৰামৰ লাইট এপছটো কাম নাই দোস্ত এতিয়া আপোনালোকে ইনষ্টাগ্ৰামৰ যিটো এপছ থাকে হয় আপোনালোকে দেখি পাইছে ইনষ্টাগ্ৰামৰ যিটো এপছ হয় মানে ইনষ্টাগ্ৰামৰ লাইট এপছটোত কি হয় মানে গোটেইখিনি অপশ্যন মানে আপোনাৰ শ্ব' নহয় গতিকে ইনষ্টাগ্ৰামৰ এপছটোৱে আপোনালোকে ওপেন কৰা হয় তো দোস্ত এতিয়া বলক আমি ইনষ্টাগ্ৰামৰ এপছটো ওপেন কৰোঁ হয় ইনষ্টাগ্ৰামৰ এপছটো দোস্ত ওপেন কৰাৰ পাছত ইয়াত এনেদৰে আপোনালোকে দেখি পাব হয় এনেদৰে দেখাৰ পাছত ইয়াত চাওক আপোনাৰ ইউজাৰ নেম আৰু আপোনালোকৰ যিটো পাছৱৰ্ড হয় সেইটো আপোনালোকে টাইপ কৰা হয় এতিয়া মই আপোনালোকক দেখুৱাবৰ কাৰণে মানে এটা উদাহৰণ হিচাপে এটা ফৰ এক্সাম্পল এটা মই দিছোঁ এয়া আপোনালোকে দেখি পাইছে এয়া চাওক হয় এটা এনেদৰে এটা মোৰ মানে পুলব 119 এনেদৰে এটা মই এটা ইউজাৰ নেম এটা ইয়াত মই দিছোঁ হয় এনেদৰে আপোনালোকৰ যিটো ইউজাৰ নেম হয় সেইটো আপোনালোকে ইয়াত টাইপ কৰি লওক হয় টাইপ কৰাৰ পাছত দোস্ত এতিয়া তাৰপাছত ইয়াত অলপ তলত চাওক পাছৱৰ্ড লিখা আছে হয় পাছৱৰ্ডত আপোনালোকে যিটো ইনষ্টাগ্ৰামৰ আইডি যিটো আপোনালোকে বৰ্তমান আইডি টাইপ কৰিলে তাৰ যিটো পাছৱৰ্ড সেইটো আপোনালোকে ইয়াত টাইপ কৰা হয় মানে এতিয়া মোৰ যিটো দোস্ত পাছৱৰ্ড হয় সেইটো মই টাইপ কৰিছে আপোনালোকে দেখি পাইছে চব হয় এনেদৰে দোস্ত আপোনালোকৰ যিটো ইনষ্টাগ্ৰামৰ ইউজাৰ আইডি বা ইউজাৰ নাম বা যিটো ফোন নম্বৰ বা যিটো ইমেইল আইডি টাইপ কৰিলে এনেদৰে পাছৱৰ্ডটো টাইপ কৰিলে তাৰপিছত চিম্পলি ইয়াত লগইন লিখা আছে হয় লগইনতে আপোনালোকে এবাৰ ক্লিক কৰিব হয় হয় এয়া দেখি পাইছে লগইন হয় ইয়াতে আপোনালোকে ক্লিক কৰক হয় এতিয়া ৰৈ দিব হয় এতিয়া এয়া দেখি পাইছে এয়া চাওক কিপ একাউণ্ট লিখা আছে হয় ইয়াতে আপোনালোকে ক্লিক কৰক হয় হয় ইয়াত ক্লিক কৰাৰ পাছত দোস্ত এতিয়া অলপ দেৰি আপোনালোকে ৰৈ দিব আৰু নেটৰ ওপৰতে কথা নেট বৰ বেছি ফাষ্ট হ'লে আপোনালোকৰ ফালে জল্দি হ'ব এনেদৰে এটা আকৌ পেজ খোল খাব এতিয়া আপোনালোকে ছেভ লিখা আছে ইয়াতে ক্লিক কৰিব কাৰণ গুগলে মানে আমাৰ পাছৱৰ্ডটো ছেভ কৰি থ'ব মানে ইনষ্টাগ্ৰামৰ পাছৱৰ্ডটো দেখিলে পাছৱৰ্ড ছেভ হয় আকৌ এতিয়া চিম্পলি আপোনালোকে ছেভতে ক্লিক কৰিব হয় ইয়াতে আপোনালোকে ক্লিক কৰক হয় দোস্ত এয়া চাওক আপোনালোকে দেখি পাইছে এয়া আপোনালোকৰ ইনষ্টাগ্ৰামৰ আইডিটো মানে লগইন হৈ গ'ল হয় এতিয়া যিটো ইনষ্টাগ্ৰামৰ একাউণ্ট আপোনালোকে ডিলিট কৰিছিলে সেই একাউণ্টখন মুঠতে এতিয়া আপোনালোকে খোল খালে হয় হয় এতিয়া এই তলত দেখিছে মানুহৰ চিম্বলৰ দৰে তাত ক্লিক কৰাৰ লগে লগে ইয়াত ওপৰত দেখি পাইছে মোৰ যিটো ইউজাৰ নেম হয় ইয়াত দেখি পাইছে আপোনালোকৰ যিটো ইউজাৰ নাম এনেদৰে আপোনালোকে শ্ব' হ'ব মানে হয় চ' দোস্ত এনেদৰে মানে আপোনালোকে ইনষ্টাগ্ৰামৰ একাউণ্ট এখন যিখন ডিলিট কৰিলে হয় ডিলিট কৰাৰ পাছত ইনষ্টাগ্ৰামৰ একাউণ্ট এখন এনেদৰে আপোনালোকে ঘূৰাই আনিব পাৰিব হয় মুঠতে 23 দিনৰ ভিতৰ হ'ব লাগিব 23 দিন পাৰ হ'লে আপোনালোকৰ ইনষ্টাগ্ৰামৰ একাউণ্টখন ঘূৰাই আনিবলৈ সম্ভৱ নহয় মানে এইটো মানে ইনষ্টাগ্ৰামৰ যিটো পলিচি থাকে হয় ইনষ্টাগ্ৰামৰ পলিচি মতে মানে দিয়া আছে যে 23 দিনৰ ভিতৰতহে আপোনালোকৰ ডিলিট কৰা ইনষ্টাগ্ৰামৰ একাউণ্টখন ঘূৰাই আনিব পাৰিব হয় হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টাটো বজাই অলপ ক্লিক কৰি থওক হয় আজিলৈ মানে পুনৰ লগ পাম আদি নতুন এটা বিষয়লৈ ভিডিঅ'টো চাবলৈ ধন্যবাদ বন্দে মাতৰম জয় অসম